নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকাই আপোনালোকক মোৰ আন এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ বিষয়বস্তু হৈছে পাল বংশৰ ৰজাসকলৰ ৰাজত্বকাল। পাল ৰাজবংশই আনুমানিক 990 খ্ৰীষ্টাব্দৰ পৰা 1038 খ্ৰীষ্টাব্দলৈকে কামৰূপ ৰাজ্যৰ ৰাজত্ব কৰিছিল। এই ৰাজবংশৰ প্ৰথমজন ৰজা আছিল ব্ৰহ্মপাল আৰু তেখেতে আনুমানিক 990 খ্ৰীষ্টাব্দৰ পৰা 1010 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। ৰজা হৈছে ৰত্নপাল আৰু তেখেতে 1010 খ্ৰীষ্টাব্দৰ পৰা 1040 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। তৃতীয়জন ৰজা হৈছে ইন্দ্ৰপাল আৰু তেখেতে ৰাজত্ব কৰিছিল 1040 খ্ৰীষ্টাব্দৰ পৰা 1065 খ্ৰীষ্টাব্দলৈকে। পঞ্চমজন ৰজা আছিল গোপাল আৰু তেখেতে ৰাজত্ব কৰিছিল 1065 খ্ৰীষ্টাব্দৰ পৰা 1080 খ্ৰীষ্টাব্দলৈকে। ষষ্ঠজন ৰজা আছিল হৰ্ষপাল আৰু তেখেতে ৰাজত্ব কৰিছিল 1080 খ্ৰীষ্টাব্দৰ পৰা 1095 খ্ৰীষ্টাব্দলৈকে। ষষ্ঠজন আছিল ধৰ্মপাল আৰু তেখেতে ৰাজত্ব কৰিছিল 1095 খ্ৰীষ্টাব্দৰ পৰা 1120 খ্ৰীষ্টাব্দলৈকে। আৰু পাল বংশৰ শেষৰজন ৰজা আছিল জয়পাল আৰু তেখেতে ৰাজত্ব 1120 খ্ৰীষ্টাব্দৰ পৰা 1138 খ্ৰীষ্টাব্দলৈকে। জয়পালৰ মৃত্যুতেই পাল বংশৰ যৱনিকা পৰে। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।